তেতিয়াহ'লে ভাত কেইটামান খাই লওঁ ভাত মানে আছেনে নাই চাব লাগিব কিচেন ৰুমত আহি আছোঁ ভাতটো বব ভাত আছে চব্জি কি আছে চাই ল'ব লাগিব চব্জি মানে চিকেন বনাই ৰাখিছে নে চিকেন নে কি জানো হৈ যাব কথা কি ভাত কেইটামান উলিয়াই লওঁ ভাত কেইটামান উলিয়াই লওঁ ভাতটো খাই লওঁ Bye. Hold Hi friend, welcome to Concept Blog IND YouTube channel. কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে মই কিন্তু ভাল নাই মানে জানছে নহয় মানে ভিডিঅ' বনাব পৰা নাই আফটাৰ লং টাইম বহুত দিন হৈ গ'ল প্ৰায় এক মাহ ওচৰা ওচৰি হৈ গ'ল ভিডিঅ' বনাব পৰা নাই আজি অকণমান আজৰি পাইছোঁ মানে কি চানডেটো তো মানে ৰুমতে আছোঁ বৰ্তমান ৰুমতে আছোঁ অলপ বাহিৰত যাম ওলাই বাহিৰত ওলাই যাম মানে কি বুলি কয় ওলাই যাওঁতে আৰু মানে কি বুলি কয় অকণমান এটা মানে ভিডিঅ' প্ৰস্তুত কৰিম দেই আজি মানে বহুত দিনৰ মূৰত তো মানে কি বুলি কয় তেতিয়াহ'লে কি কৰোঁ বেছি কথা কৈ নাথাকোঁ পিছত কথা পাতিম মানে গৈয়ে থাকোঁ মানে কি বুলি কয় ভিডিঅ'টো মানে কি বুলি কয় তেতিয়া আৰম্ভ কৰিম আৰু মানে কি বুলি কয় কথা পতা মানে তেতিয়া আৰম্ভ কৰিম ঠিক আছে আমি আহি আছোঁ মানে জংঘলত আহিম বুলি কৈছোঁ এই আহি থাকা মানে আহি থাকোঁতে মানে এনেকৈ মানে কৈ গৈ থাকিম নে কি গৈ থাকিব লাগিব তো আহি আছোঁ মানে কি এইজন পিছৰজন চিনি পাইছে নহয় হৰি পিজি আৰু এইজন নতুনকৈ আহিছে দেই আজি মানে কি বুলি কয় নীলাকান্ত পেগু মানে কি বুলি কয় পিছত ভালকৈ কথা পাতিম ন পিছত ভালকৈ কথা পাতিম আৰু আগত দুজন গৈ আছে সেইকেইজন মানে কি বুলি কয় ওলাব হেনো পিছত ওলাব তো আমাৰ আজি মানে কি বুলি কয় আপোনালোকক কি বুলি কৈছিলোঁ মই মানে এই জংঘলত লৈ যাম মানে জংঘল অকণমান মানে তাতে মানে ভিডিঅ' বনাম এনেকৈ বুলি কৈছিলোঁ তো আহি আছোঁ তো কি কৰোঁ মানে তেতিয়াহ'লে ভিডিঅ'টো মানে আৰম্ভ কৰোঁ আৰু নে কি শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বেল আইকন দবাই দিব মানে কি বুলি কয় ইয়াতে 2015 চনত হৈছিলে ন 2015 চনত যে ডাঙৰ মানে কি বুলি কয় তামিলনাডুত যে বানপানী হৈছিলে যে তেতিয়া এই বিলখনৰ পানী এনেকুৱা প্ৰভাৱ পৰিছিলে নহয় আমি মাছ ধৰিছিলোঁ এজনী মাছ 7 কেজি 8 কেজি তেনেকুৱা ৰৌ মাছ বাহু মাছ আমি মানে কি বুলি কয় এইপিনে ধৰিছিলোঁ এইবিলাক খেতি পথাৰ দেখিছে ন এইবিলাক পুৰা পানীয়ে বগা হৈ আছিলে এখন বিল হয় বুজিছে নাই এখন বিলত আৰু এইবিলাক খেতি পথাৰ কৰে দেই এইবিলাক মানে ধান লগাই থৈ দিছে কিমান দূৰ গৈ থাকিবা ন আগত যাম ন ক'ত মন্দিৰ এইটো মন্দিৰ নেকি ইয়াত পূজা কৰে ন পূজা কৰে অলপ যেনিবা আৰু কিবা আৰু কালী পূজাৰ নিচিনা
কালী পূজা মানে তেনেকৈ কৰে ন তেনেকুৱাই সৰু সুৰা আৰু ইয়াতে পূজা কৰে ন ইয়াতে পূজা কৰে মানে আমাৰ অসমত যেতিয়া মানে খা খৰালি দিন আহে তেতিয়া মানে ইয়াত তামিলনাডুতে মানে কি বুলি কয় পানী হয় ন মানে ইয়াত বাৰিষাৰ নিচিনা হয় আৰু সেইটো কথা ন তো তুমি এটা কথা নহয় তুমি তামিলনাডুত কিমান বছৰ আছা মই এতিয়া 5 বছৰ 6 বছৰ হ'ল আৰু 6 বছৰ হ'ল তামিল পুৰা জানা তামিল মানে সৰহভাগে জানো কিন্তু জানো গ'লেও মানে বুজি পাওঁ ঘূৰাই ক'ব ইমান এটা স্মাৰ্টটো নাজানো আৰু নহয় ইমান আৰু মানে A to Z ক'ত হ'ব ন A to Z টো মানে তেনেকৈ কথা ক'বলৈতো দিগদাৰ হয় আৰু মানে সৰ্বসাধাৰণতে কথাবিলাক কৈ দিব পৰা হয় যিবিলাক সাহিত্যিক মানে কি বুলি কয় সেই ভাষাবিলাক আৰু ক'বলৈ আমাৰ অসুবিধা হয়তো তো যি কি নহওক আমি বাহিৰত আছোঁ যেতিয়া মানে কি বুলি কয় যেনেকৈ হ'লেও মানে তেওঁলোকৰ ভাষাবিলাক আমি মানে ল'বলৈ চেষ্টা কৰিছোঁ কাৰণ আমাৰ নিজৰ মানে প্ৰয়োজন হয় না এতিয়া ধৰি লওক প্ৰত্যেকটো কথা বুজি নাপায় এতিয়া আমি হিন্দীত ক'লে মানে হিন্দী কথা বুজি নাপায় আমাৰ অসমীয়া কথাটোতো আমি মানে ক'লেতো ইয়াতো কোনো বুজিয়ে নাপাব আনলাগে ৰাষ্ট্ৰীয় ভাষা মানে হিন্দী কথাটো যদি আমি কওঁ নহয় সেইটো মানে কি বুলি কয় বুজি মানে নাপায় ইয়াতে মানে প্ৰায় 70% মানুহে বুজি নাপায় নে কি কয় তো মানে সেইটো কাৰণে আমি কি কৰিব লাগে মানে তেওঁলোকৰ ভাষাটো আমি ল'বই লাগে এটা কথা কি বহি দিলা যে ইয়াতে জিৰণি লোৱা সেইটো কি সেইখন চুইচ গেটে নেকি চুইচ গেটে মানে ব্ৰিজ বনাই দিছে তাৰপৰা এপাকে আহি লওঁ ব'লা তাৰপিছত ইয়াত বহিম ন হে নেকি এই গোটেইকেইটা যাওঁ আকৌ এটা দুটা গ'লে এই মানে ই আমাৰ মানে ই বেছি এলাহ কৰে বুজিছানে এডিটিং মাষ্টাৰ এনেকৈ এডিটিং মাষ্টাৰ তেনেকুৱা এলাহ কৰিলে মানে ভিডিঅ'বিলাকো ভালকৈ এইটো হ'ব বুলি কৈ পিনি মানে এডিটিং নকৰাকৈ থৈ দিব হে মই লৈ দিম সেইখন বিল এইখন হ'ল খেতিপথাৰ এই বিলখনৰ পৰা মানে যেতিয়া খেতিপথাৰত পানীৰ প্ৰয়োজন হ'ব এই মানে চুইচ গেটখনে মানে কি বুলি কয় পানী ক'ত চৰাই এই চাওক মানে শেৱালি হাঁহ উৰি গৈছে হা পৰি আছে ন অলপ কমটি আৰু ঠিক আছে এইখন চুইচ গেট মানে কি বুলি কয় চাই লওক চুইচ গেট বনাই আছে সিপিনে খেতিপথাৰ এইপিনে খেতিপথাৰ আছে মানে এখন বনাই আছে খেতিপথাৰত যেতিয়া পানীৰ প্ৰয়োজন হ'ব এইপিনে এখন হ'ল মানে বিলৰ পৰা মানে কি বুলি কয় খেতিপথাৰলৈ পানীটো মানে ছাপ্লাই দিব ঠিক আছে তো মানে এইবিলাকে তো এইখন বিল কি হ'ল কিবা কথা পাতিছা তোমালোকে হা সেইটো কি মানে কি বুলি কয় আমাৰ এডিটিং মাষ্টাৰ দীপক কুমাৰ কি বুলি কয় দীপ বা ভালকৈ দেখাই দিয়া এইটো কথা পাতি আছে তাৰো এটা তোমাৰতো কি মই নাম নাজানো চাং ভালকৈ দেখাই দিয়া এটা আছে বাৰু তোমাৰো আছে মোৰতো কালাৰ একদম পুৰা কালাৰ কৰি দিছো মানে একদম পুৰা কালাৰ কৰি দিছো অলপ মানে আৰু মোৰ ভাগতো দেখাই দিয়া আপোনাৰতো দেখাই দিব লাগিব তেতিয়া কেমেৰাটো লোৱা এইটো কি বুলি কয় সঞ্জীৱ ব্লগ IND দেই IND টো ইয়াত লিখা নাই মানে ব্লগটো লিখা নাই অকল সঞ্জীৱ বুলি লিখা আছে এতিয়া বৰ্তমান ৰাখিছো আমি অলপ মানে গছৰ ছাঁত বহিম আৰু তাতে মানে কি বুলি কয় পুনৰ দেখা বহিব জানিলে মাটিয়ে পিয়া আৰু খাবলৈ জানিলে মানে চিয়াই চিয়া এতিয়া কথা হ'ল কি আমি মানে আজি চব হাফ পেণ্ট পাৰ্টি দেই চবেই মানে হাফ পেণ্ট পিন্ধি আছে এইটো ভাইটি মনোজ মিলি হৰি পিজি মানে পায় আৰু মানে কি বুলি কয় নীলকান্ত
পেগু আৰু সেইজন এই মুখখন দেখাই দিয়া এই দেখাই দিয়া দেখিছে নহয় মই বিলনীয়া হ'ব লৈছো দীপক বিলনীয়া খালি এটা কথা দেই এইটো মানে কি বুলি কয় স্প্ৰাইটহে আকৌ আপোনালোকে মানে ভুল নুবুজিব মানে এই বিয়েৰ চিয়েৰ কিবা কিবি খাই আছো মানে বেলেগ একো নহয় মানে স্প্ৰাইট মানে গৰমটো সেইটো কাৰণে স্প্ৰাইট খাবলৈ আছো এই তোমালোকে কোৱা ভিডিঅ' কি কৈ থাকা দেই আজি মানে কি বুলি কয় ভিডিঅ'টো মানে তোমালোকক দিছোঁ যি ক'ব পাৰে এতিয়া প্ৰথম কথাটো হ'ল আপোনালোকে বহুত ভিডিঅ' কিছুমানে চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে কথাটো কি হ'ল পটককেনো ইমান সোনকালেনো ক'ত ভাল ভিডিঅ' আহিব গতিকে মানুহটো অভিজ্ঞতা বাঢ়িব লাগিব নতুন মানুহ গতিকে বয়সো হৈছে বয়সৰ কথাটো বাৰু সেইটো বেলেগ গতিকে এতিয়া ছাপোৰ্টটো মানে বহুত দৰকাৰ আপোনালোকৰ প্ৰয়োজন আপোনালোকে ছাপোৰ্ট দিব আৰু মানে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব এতিয়া বহুত কষ্ট হৈছে আপোনালোকৰ কাৰণে মানে সেইফালে ডিউটিৰ পৰা আহি জংঘলত গৈছে টাউনত গৈছে গতিকে সেইবিলাক অলপমান আপোনালোকে ভাবি দিব লকডাউনো চলি আছে লকডাউন চলি আছে ভিডিঅ' বনাবলৈ একো মানে কিবা পোৱা নাই মানে এতিয়া ক'ৰবাত আমি গৈ যদি ক'ৰবাত গৈ মানে সেই বেতন খাইছে যদি আপোনাৰ আগত প্ৰকাশ কৰা নাই গতিকে সেইবিলাক আপোনালোকে অলপ ভাবি চাব মনে মনে আৰু এতিয়া কিমান দিন হৈছে চেনেলটো আমাৰ ষ্টাৰ্ট কৰা আপোনাৰ প্ৰায় মানে 2 মাহ হৈছে আৰু প্ৰায় 2 মাহ হৈছে আৰু বুজিছেনে গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ সকলোকে যোনে ভিডিঅ'বিলাক পায় ভিডিঅ'বিলাক চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলে ছাবস্ক্ৰাইব বুলি কয় কি বুলি কয় ছাবস্ক্ৰাইব এইটো কিবা লাগি ধৰে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নেপাহৰিব মানে কৰিয়ে দিব লগতে বেল আইকনটো দবাই দিব বেল আইকনটো আছে আপোনালোকে সকলোৱে জানে বাৰু আপোনালোকৰ সমান আমি নাজানো সেই বেল আইকনটো আপোনালোকে দবাই মানে যেতিয়া আপোনালোকে দবাই থৈ দিব নটিফিকেশ্যন নে কি পেচন আহে বুলি কৈছে কি পেচন নটিফিকেশ্যন নে কি পেচন এটা আহে বুলি কৈছে সেইটো আপোনালোকে লাগে আমাৰ ইয়াতো অকণমান ওপৰৰ পৰা অকণমান পানীও পৰিছে মানে কি বুলি কয় আমি এইটো ৰখিব নে নৰখিব ৰখিব চিপছ এইটো তুমি নললা নি আৰু আপোনালোকে আশীৰ্বাদ কৰিব অতি সোনকালে আহি আছে GoPro কেমেৰা কি আছিলে GoPro 7 GoPro Hero 7 অতি সোনকালে এতিয়া মোবাইলৰ পৰা কৰি আছে কেমেৰাটো ভাল কেমেৰা আহি আছে অতি সোনকালে আপোনালোকে মুঠত আপোনালোকৰ ছাপোৰ্ট লাগে একদম ধামাকা একদম গড়দাউৰাই ধামাকা দি দে এই ভাই কা চেনেল হে ছাবস্ক্ৰাইব কৰ দে ধামাকা দি দে একদম মানে সঁচা কথা কৈছোঁ এতিয়া মানে কি হয় কথাটো গম পাইছে নাই এতিয়া এই মই কাকো বেয়া ভাবি কোৱা নাই মানে এতিয়া আমাৰ নিচিনা ল'ৰাবিলাকে এতিয়া ছোৱালী এজনীয়ে যদি ব্লগ কিবা কিবি বনাই দিয়ে তেতিয়া মানে সেই তাৰ ভিডিঅ'টোৰ ভিতৰত কি ৰীতি নীতি আছে নাচাই মানে ছাবস্ক্ৰাইব কৰি দিয়ে শ্বেয়াৰ কৰি দিয়ে 10টামান শ্বেয়াৰ কৰি থৈ দিয়ে যিহে কষ্ট কৰি মানে ভাল এটা মানে মানে ৰীতি নীতি দেখাব বিচাৰে মানে গুৰুত্বই নিদিয়ে কমেণ্ট দিব ছোৱালীজনীয়ে ভিডিঅ' নাইচ ভিডিঅ' বুলি দিব ভিডিঅ'টো যিয়েই নহওক গতিকে এইটো মানে তৰ্ক বিতৰ্ক হ'ব নালাগে মই ছোৱালী একো কোৱা নাই কাকো ব্যক্তিকে ক'ব যোৱা নাই গতিকে আপোনালোকে ছাপোৰ্ট কৰিব একদম মানুহজনক দেই বহুত কষ্ট কৰিছে এতিয়া বৃদ্ধ বয়সতো বৃদ্ধ নহয় একদম সম্পূৰ্ণ ডেকা হৈ আছে বৃদ্ধও নহয় তাৰপিছত এতিয়া একচুৱেলি লোকক কি কৰিবি এতিয়া আমি এতিয়া মানে ছোৱালীজনীৰ মানে ভিডিঅ' দেখিলে ছাবস্ক্ৰাইব কৰিয়ে দিব তুমি এপিনে আহা কৈছে তাই পিছলৈ বহা আকৌ নহ'লে আগতে মোৰ আগত বহা মই পিছলৈ গৈছো এই আহা এপিনে আহা ইয়ালৈকে ওলাইছে ন ইয়াত বহিয়া গতিকে বিশেষ একো মানে এইটো চেছ কৰি লওঁ কেনে কি হে খোৱাৰ পিছত কৰিব পাৰে কথা কোৱা ইমান অভ্যাস নাই মানে তথাপি মানে ইউটিউবত আমি ওলাবলৈ মন যায় গম পাইছে নাই গতিকে এতিয়া কি ক'ব লাগিব ইয়াৰ পৰা দেখি পাইছে চানডে কাৰণে মানে আমি গোটেইকেইটা ওলাই আহিলোঁ ইয়ালৈ মুকলি পথাৰখন চোৱাম বাৰু আপোনালোকক এখেতে চোৱাব আমাৰ মালিকজনে চেহেৰা ভাল নহ'লে ইউটিউবত ওলাবলৈ মন যায়
পথাৰখন ইমান ধুনীয়া ল'ৰাটোৱে বোলে কি বুলি কৈছে চেহেৰা ভাল নহয় বোলে ধুনীয়াকে দাড়ি ওলাইছে হা মৰমীয়াল ল'ৰা মোৰ চেনেলটো যদি মানে এইটো কি বুলি কয় মোৰ নহয় পিনি যদি ছোৱালী এজনী হোৱাহেঁতেনতো মানে পচন্দে কৰিলে নে কি কথাটো হ'ল কি এতিয়া আমি বৰ্তমান আছোঁ মথাউৰি পাছফালে বহি আছোঁ এটা মথাউৰি এইটো এটা মানে আমি য'ত থাকোঁ সেই গাঁওখনৰ পৰা এইটো ফালি চিনি মথাউৰিটো ওলাই এইটো ক'ত গৈছে সেই ইমানটো দূৰলৈ নাযাওঁ আৰু এটা কথা ভাল লগা কথা এই ওচৰতে পথাৰ এখন আছে কেতিয়াবা যদি গাঁৱলৈ অলপ মনত পৰে এইফালে ওলাই আহিলে হৈ গ'ল একদম আপোনালোকে মানে গাঁওখনৰ নিচিনা পৰিৱেশ পাব ইয়াত ধাননি পথাৰ এতিয়া ধানবোৰ কিবা হ'ল বাৰু মানে শাক পাচলি খেতি কৰে ন শাক পাচলি মানে ইমান নকৰে আৰু অকল ধান খেতি বেছি কৰে বছৰেকত ছবাৰমান কৰে নহয় মানে 4-5 বাৰ হয় কণ্টিনিউ কৰি থাকে ন এইটো কাটি হয় লগে লগে কৰে 4-5 বাৰ খেতি কৰে বছৰেকত ধান কাটোতে ধান কটা ট্ৰেক্টৰ দেখাই দিব বাৰু এইবাৰ ইয়াৰ আছামৰ ট্ৰেক্টৰ বেলেগ আৰু ইয়াৰ ট্ৰেক্টৰবোৰ বেলেগ আছে বাৰু একেবাৰে কাটি যায় একেবাৰে চব হেৰি হৈ যায় এফালে ধান ওলাই যায় এফালে খেৰখিনি ওলাই যায় খেৰ ওলাই যায় পাছফালে খেৰ ওলাই যাব আগফালে একদম মানে জমা হৈ যাব যেনেকে ধানৰ টেংকি আছে ধূলি চুলি আছে তাত জমা হৈ যাব ভিতৰত এতিয়া মানে কথাটো হ'ল কি কিছুমানে ভাবিব পাৰে বিশেষ এনেকৈ ভাবিব লগা কথা নহয় বুলিব কিনো এই ওলাই গৈছে এইটো কিনো কিবা কিবি খাইছে বৈছে সেইবিলাকনো কি ভিডিঅ' বনাব লাগে ভিডিঅ' বনাইছে ন কিন্তু সেইটো ভাবিব নালাগে আৰু মানে এতিয়া সকলোৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে গতিকে আপোনালোকৰ পাৰ্চনেল কিবা কিবি ষ্টাইল থাকে সেইটো মানে ব্যক্তিগত কথা ক'ব নাযাওঁ যদি মানে একেবাৰে জোৰ জবজ কৰা নাই বাৰু যদি ভাল লাগে অলপ ভাল লাগিলে চাব আৰু নহয় জানো ভাল নালাগিলেনো আৰু কি কৰিব ন ভাল নালাগিলে ছাবস্ক্ৰাইব কৰি পিনে ওপৰলৈ ফেলুকি দিবি আৰু লকডাউন চলি আছে বিশেষকৈ লকডাউন চলি আছে এতিয়া আনলক হোৱাৰ লগে লগে আপোনালোকে ভাল ভাল ভিডিঅ' পাব এই তেখেতৰ লগত আমি সদায় থাকোঁৱেই যদি আপোনালোকে মৰম চেনেহ দিয়ে তেতিয়াহ'লে ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আমিও সহায় সহযোগ কৰি দিম আৰু মানে কেমেৰা আহি যোৱাৰ লগে লগেতো মানে ভিডিঅ' মানে কোৱালিটিটো ভাল পাব কেমেৰা আহি গ'লে মই কেমেৰামেন হ'ম বাৰু টেনশ্যন নকৰিব কেমেৰামেন বদলি হ'ব বাৰু মানুহৰ নোৱাৰো কি দুদিনীয়া জীৱন মৰম চেনেহ কৰিব অলপ দেৰি বেছি নহয় কথা ক'ব নাজানা বাৰু ইমান কথা ক'ব নাজানো তথাপিও মোবাইলত ওলাইছোঁ নিজৰ চেহেৰাটো নিজে দেখি আছোঁ আৰু ভাল লাগিছে বকি আছোঁ গতিকে একদম মানে এইটো মাৰিবলৈ নাপাহৰিব লাইক নিজকে নিজে ভাল লাগিছে নাই নিজকে নিজে ভাল লাগে চাই আছোঁ ভাল লাগিছোঁ ভালকৈ উঠিছোঁ মাৰি আছোঁ আৰু কেইদিনমানৰ পিছত ছেকেণ্ড কেৰিমিনাটি আহি আছে ছেকেণ্ড কেৰিমিনাটি হয় নি ইণ্ডিয়াত আহি আছে ন আহি আছে মই কিন্তু জমা আপোনালোকে সেই চেনেলটো মানে যেনে তেনে আপোনালোকৰ আশীৰ্বাদত যেনে তেনে মানে 1000 ছাবস্ক্ৰাইবাৰ লাগে ন 1000 ছাবস্ক্ৰাইবাৰ কৰি দিওঁ আপোনালোকে তাৰপিছত আপোনালোকে চাওক ফালি দিম গাৰ্ডা উৰাই ফাটাফাটি ভিডিঅ' আহিব আপোনালোকে কৈছোঁ নহয় ফাটাফাটি মানে 100 মানে 1000 ছাবস্ক্ৰাইবাৰ মানে কৰি দিয়ক বুজিছেনে মানে 1000 ছাবস্ক্ৰাইবাৰ কৰাৰ পিছত মানে কি বুলি কয় ভিডিঅ' ভাল ভাল ভিডিঅ' আহিব আৰু Q&A তেতিয়া কৰিম আৰু বহুত দিন ভিডিঅ' দিয়া নাই হা মানে বহুত দিন আজি প্ৰায় 1 মাহৰ ওচৰা-ওচৰি হৈছে নেকি মানে কি হ'ল মোৰ যিজন মানে মোৰ লগতে একেলগতে ডিউটি কৰে তো তেওঁ এটা এক্সিডেণ্ট হৈ গ'ল এক্সিডেণ্টটো হোৱাৰ কাৰণে মানে কি বুলি কয় মই একেটা শিফটতে মানে ডিউটি কৰি থাকিব লগা হ'ল তো সেইটো কাৰণে মানে বহুত দিন মানে ভিডিঅ' দিব নোৱাৰিলোঁ ভিডিঅ' দিব নোৱাৰিলোঁ আপোনাৰ ভিতৰত আগতো ওলাইছোঁ ন ওলাইছে আগতো ওলাইছোঁ একেলগতে থাকোঁ আৰু আগতো ওলাইছোঁ আপোনালোকে যদি ভিডিঅ'কেইটা চাইছে মোকো দেখিবই পাৰে গতিকে আপোনালোকে চেনেলটো এতিয়া কি বুলি ক'ম আপোনালোকে গমেই পাইছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ লাইক কৰিব বাৰে বাৰে একেটা কথাকে কৈ আছোঁ বাৰু এইটো সকলো ইউটিউবে কয় গতিকে সেই বুলি নহয় মানে আপোনালোকে অলপ মৰম দিব নতুন চেনেল হয় আপোনালোকে আশীৰ্বাদ কৰিব মাত্ৰ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে আৰু মানে যিমান পাৰোঁ চেষ্টা কৰিম আমি ময়ো লগত আছোঁ তেখেতৰ লগত অলপ সহায় সহযোগৰ বাবে কিন্তু নতুন মানুহ আপোনালোকে আশা ছাপোৰ্ট দিব এতিয়া কি বুলি কয় কথা কোৱা ইমানো এভাগ নাই মানে ভাবি যিটো ওলাইছে সেইটোকে ক'ব লগা হৈছে গতিকে কিবা কিবি ভুল ৱৰ্ড গুচি যাব পাৰে মাফ কৰিব দেই সকলোৱে
নাই ভুলটোতো এতিয়ালৈকে হোৱা নাই আৰু মানে কথা হ'ল কি জানে আৰু নতুন নতুন চেনেল মানে কি বুলি কয় জাষ্ট মানে চেনেলটো খুলি দিয়া মানুহজন মইতো আগতে কৈছোঁ এওঁৱে খুলি দিয়ে হা তো আগৰ ভিডিঅ'টো মানে কৈছোঁ তো মানে কি বুলি কয় খুলিলোঁ হয় এতিয়া মানে খুলি দিলেই হয় মানে সহায়টোতো কৰিব লাগিবতো ভিডিঅ' বনাবলৈ মোৰতো অভিজ্ঞতা নাই তেনেকৈ হা তথাপিতো আৰু এতিয়াৰ পৰা মানে কি বুলি কয় ৰখি নাথাকোঁ দেই এতিয়াৰ পৰা ৰখি নাথাকোঁ মানে মানে কেমেৰা হিলি আছে ন বতাহ মাৰিছে দেই মানে বৰষুণ অহা সম্ভাৱনা নহয় মানে আহিলে বৰষুণ আহিলে ইয়াত আৰু বৰষুণ বুলি ক'লে মানে এই মানে পালেহি আৰু মানে বৰ বিশেষ অপেক্ষা নকৰে তামিলনাডু হা বিশেষ মানে বেয়াকৈ আহিলে নেকি ঠিক আছে মানে বগা হৈ আহিলে ঠিক আছে বৰষুণ আহিছে পাছত লগ পাম পিছত লগ পাম ঠিক আছে মানে স্প্ৰাইট খালোঁ গ্লাছটো পেলালোঁ বেক কেমেৰা আৰু ঠিক আছে বেক কেমেৰা কৰি পিনি মানে কি বুলি কয় বৰষুণটো দেখাই দিব এতিয়া আমি গছৰ তলতে মানে আশ্ৰয় ল'ব লাগিব নেকি হে গছৰ তলতে আশ্ৰয় ল'ব লাগিব বৰষুণ পৰি গ'ল ফটো হ'ল নেকি ক'ত তো ফ্ৰেণ্ড তাতে মানে কি বুলি কয় বৰষুণ আহি গ'ল বৰষুণ আহি যোৱাৰ কাৰণে ভিডিঅ'টো মানে কমপ্লিট কৰিব নোৱাৰিলোঁ তো আজি ভিডিঅ'টো মানে কি বুলি কয় ইয়াতে সামৰণি মাৰিছোঁ আৰু মানে মনোজ আছে মনোজৰ লগতে মানে কি বুলি কয় ভিডিঅ'টো সামৰণি মাৰিছোঁ তো এতিয়াও পুনৰবাৰ কৈছোঁ যিসকলে এতিয়াও সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক ভিডিঅ'বিলাক কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাওক আৰু লাইক কৰক শ্বেয়াৰ কৰক বুজিছেনে মানে ভিডিঅ'বিলাক মানে শ্বেয়াৰ কৰক ঠিক আছে অনাগত দিনবোৰত মই পুনৰ নতুন ভিডিঅ' এটি লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই